ছয়পেটি প্ৰাংগণত ভূপেনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে আমাৰ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আৰু আমাৰ আটাইৰে শ্ৰদ্ধাৰ আমাৰ শিক্ষাগুৰু চিমেঞ্চ মহাবিদ্যালয়ৰ প্ৰমোদ সন্দিকৈ ছাৰ। আমি মেইনকৈ কাৰ্যসূচীটো আজি বেলেগ ক'ভিডৰ হেতুকে বেলেগ কাৰ্যসূচী ল'ব পৰা নগ'লে আমি বন্তি প্ৰজ্বলনো কৰিলোঁ আৰু ছয়পেটি মাল্যপান কৰিলোঁ। কাৰ্যসূচী আমাৰ ইমানেই আজিৰ কাৰ্যসূচীৰ বিষয়ে কি ক'ব? যিহেতু আমি চিমেঞ্চ চাপৰি আঞ্চলিক ছাত্ৰ সন্থাই চিমেঞ্চ চাপৰি শ্বহীদবেদী প্ৰাংগণত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যুৰ লগত সংগতি ৰাখি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। যিহেতু এইগৰাকী মহান শিল্পীক আমি কেতিয়াও তেওঁক পাহৰিব নোৱাৰোঁ। তেওঁৰ সৃষ্টিৰাজি বুকুত বান্ধি লৈ আমি সকলোৱে তেওঁৰ আদৰ্শৰে আমি যিহেতু আমি যাব লাগিব, সেইটোকে তেওঁৰ সৃষ্টিৰাজিক আমি কেনেকৈ জীয়াই ৰাখিব পাৰি, তেওঁৰ সৃষ্টিৰাজিক আমি অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্মই কেনেদৰে সৃষ্টিৰাজিক আমি আদৰ্শৰে তেওঁলোকক অনুপ্ৰাণিত কৰি আমি তেওঁৰ সৃষ্টিৰাজিসমূহ জীয়াই ৰাখিব লাগিব। সেই হেতুকে আমি প্ৰত্যেক বছৰে আমি চিমেঞ্চ চাপৰি আঞ্চলিক ছাত্ৰ সন্থাই মৃত্যুৰ তিথিত আমি তেওঁলৈ আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিহেতু আমি বিভিন্ন ধৰণৰ আমি ক'ভিডৰ হেতুকে আমি ব্যয়বহুলকৈ আমি অনুষ্ঠিত কৰিব পৰা নাই। বিগত কাৰ্যসূচীসমূহত আমি তেওঁৰ সৃষ্টিৰাজিক ভূপেন্দ্ৰ সংগীতৰ দ্বাৰাই আমি তেওঁৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ আমি প্ৰয়াস কৰিছিলোঁ। আৰু আশা ৰাখিছোঁ অনাগত দিনত আহিব লগা দিনত তেওঁ সৃষ্টিৰাজিৰে অনুপ্ৰাণিত হৈ আমি উঠি অহা প্ৰজন্মক তেওঁৰ বিষয়ে অৱগত কৰাই আমি তেওঁৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ বুকুত বান্ধি জীয়াই ৰাখিবলৈ আমি সকলোৱে সক্ষম হ'ম। যিহেতু আজি আমাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা সন্মানীয় ভূপেন হাজৰিকাদেৱৰ যিটো মৃত্যু দিৱস পালন কৰা হৈছিলে, আপোনাক চিমেঞ্চ আঞ্চলিক যিটো ছাত্ৰ সন্থাই আপোনাক অতিথি হিচাপে আজি মাতি আনিছে, এই সময়ত আপুনি কি ক'ব? মই এই ক্ষেত্ৰত চিমেঞ্চ চাপৰি আঞ্চলিক আছুগোটক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বছৰি এই কাৰ্যসূচী পালন কৰে আৰু মোক সাধাৰণতে ওচৰতে ঘৰটোৰ কাৰণে মোক প্ৰায় মাতে, মই আহোঁ। কথাটো হ'ল কি, তেওঁলোকে এজন আদৰ্শৱান মানুহৰ প্ৰতি আদৰ্শৱান্বিত হ'বলৈ বিচাৰিছে আৰু সেইকাৰণে উঠি অহা প্ৰজন্মটোক যাতে আমি ভূপেন সংগীতৰ বা তেওঁৰ যিবিলাক সৃষ্টিৰাজি তাৰ মাজেদি আমি যে আগবাঢ়ি যাব লাগিব, অসমৰ পৰা ভাৰতৰ পৰা বিশ্ব দৰবাৰলৈ এই প্ৰয়াস কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহি ভাল লাগিছে ইমানে। আজি যুৱক চামক আপোনালোকে কি ক'ব যে আমাৰ যুৱ চামে কিছু বেয়া যুক্ত বস্তুত জাতীয় বস্তুত আমি বেছি যোগদান দিয়াটো দেখিছে, সেই সময়ত যুৱ চামৰ কাৰণে কি ভাল এটা মেছেজ দিব? আচলতে এটা কথা, ভাল বেয়া বুলি কথা এটা থাকেই, বিপৰীতধৰ্মী বস্তু এটা থাকেই। যিবিলাক ভাল যুৱক ভাল কথা চিন্তা কৰি তেওঁলোকে সদায় ঊৰ্ধ্বগামী হৈ চন্দ্ৰলৈ যাব, যিবিলাকে বেয়া কথা চিন্তা কৰে সেইবিলাক নিম্নগামী হৈ নৰকলৈ যাব, এনেকুৱা এটা কথা থাকে। নিজৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কেনেকৈ মানুহজনক গ্ৰহণ কৰে, কেনেকৈ লয়, এইটোৱেই কথা আচলতে নিজৰ কথা। ভাল বেয়া দুটা থাকিবই।